চেন্নাইৰ ভিতৰত চবতকৈ দীঘল ব্ৰিজ এইটোৱে নেকি? চেন্নাইৰ ভিতৰত চবতকৈ দীঘল ব্ৰিজ এইটোৱে নেকি? মৰ্ণিং, মই বিশ্বজিৎ কাকতি আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল মিষ্টাৰ কাকতিলৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ এটা জেগালৈ। মোৰ সতীৰ্থ মণিকুমাৰো আহি আছে, তো তাৰ কাৰণে অকণ ৱেইট কৰি আছোঁ। বাকী চব মোৰ তৈয়াৰী হৈ গৈছে লৈ যাবলৈ। বৰষুণো যিটো আহি আছে, আহোঁ আহোঁ হৈ আছে, সেইকাৰণে ৰেইনকোট এটা লৈ লৈছোঁ, আপোনালোকক দেখুৱাই লৈছোঁ। তৈয়াৰী হৈ গৈছে, ৰেইনকোট এটা আছে, এইফালে চাবিটো, এইটো পাছটো দেখিলে নাহাঁহিব। পাছটোত এটকাও নাই, খালী লাইচেঞ্চৰ কাৰণে লৈ আছোঁ। খালী লাইচেঞ্চ আছে ভিতৰত, পইচা এটকাও নাই, গাড়ী পেপাৰ আৰু লাইচেঞ্চখনো আছে, সেইকাৰণে লোৱা হৈছে পাছটো। বাকী মোৰ বাচন্তি আছে পাৰ্কিঙত। এতিয়া মণিকুমাৰো আহি পাইছেহি। সি এতিয়া স্কুটিখন থ'ব, তাৰ ভাগৰ স্কুটিখন অকণ প্ৰব্লেম হৈ আছে বোলে। তো আমি দুটাই আমাৰ বাচন্তিতে যাম। তো ব'লক আগৰ ভিডিঅ'টোলৈ থাকিব আৰু। যাবলৈ ৰেডি হ'লোঁ। এইফালে পিছফালে তাৰ বাইকখন বেয়া হ'ল, তো বাইকখন ইয়াত থৈ পেলাই দুয়োটাই একেলগে যাওঁ। তো আজি কেমেৰামেন সি বনিব, মই কৈহে যাম খালি। এই মেইন ৰোড পোৱাৰ আগত বনাবা। 3-4টামান ব্লগ বনালোঁ। এতিয়া বৰ্তমান মেইন ৰোডৰ যিহেতু উঠিলোঁ মেইন ৰোডত, তো আমি যাব লাগিব ৰাইট চাইডে গৈ পিনি আকৌ ক্ৰছ কৰিব লাগিব। আগত এটা আছে টোল গেটটোৰ কাষতে পুলিচবিলাকৰ যিহেতু চেক হৈ থাকে, সেইকাৰণে লাইচেঞ্চটো ল'লোঁ। মানি পাছটো লোৱাৰ এটাই উদ্দেশ্য, যিহেতু লাইচেঞ্চখন থাকে আৰু গাড়ী পেপাৰবিলাক থাকে, বাকী পইচাটো নাথাকে। আৰু আমাৰ নিচিনা মানুহৰ হাতত পইচা টকাটো সপোনৰ কথা। যি কি নহওক, মানি পাছটো ল'লোঁ। মানি পাছটো লৈ তাতে লাইচেঞ্চখন, তাতে আপোনাৰ গাড়ীৰ পেপাৰখিনি ল'লোঁ, যাতে পুলিচে ধৰিলে অকণ অসুবিধা নহয়। তো ব'লক ৰাস্তাটো ক্ৰছ কৰি লওঁ। যিহেতু এইটো অকণমান ভয় লগা কথা, গাড়ীবিলাক অহা যোৱা কৰি থাকে। এই চাওক চবফালে গাড়ী অহা যোৱা কৰি আছে, তো অকণ চাই চিতি পাৰ কৰোঁ। এইবিলাক মানুহে ধৰিলে মানে এইকণ জেগাতে অকণ বহুত ভয় লাগে, যিহেতু গাড়ী চাড়ীবিলাক আহি থাকে, স্পীডত আহি থাকে, কোনে কি খাই আহে, মদ চদ খাই আহিব, সেইকাৰণে অকণ প্ৰব্লেম হয়। তো আমি গৈ পাব লাগে 45 মিনিটত। আপোনাৰ 30 কিলোমিটাৰ যাব লাগে, 45 মিনিট। মই ছাৰে কল কৰিছিলে, তো যোনখন জেগাত গৈছিলোঁ আমাৰ বছে কল কৰিছিলে, তাত 45 মিনিটত গৈ পাব লাগে বুলি কৈছে। আপোনাৰ 3টা বজাত ছাৰক লগ ধৰিব লাগে। এতিয়া বাজিছে 2টা, তো আমি আধা ঘণ্টা 45 মিনিটত 30 কিলোমিটাৰ যাব লাগিব। তো গাড়ীখনৰ ইমান কণ্ডিশ্যন ভাল নহয়, সেইকাৰণে অলপ লিমিটত যাওঁ আৰু। এইখনত এটা পুলিচ চেক আছে, যিহেতু সদায় ছানডে দিনা ইয়াত লাইচেঞ্চ চেক কৰা হয়, গাড়ী পেপাৰ চেক কৰা হয়, সেইকাৰণে অকণ ভয়ো লাগে। মোক পুলিচ দেখিলে কিয় জানো ভয় লাগে। কিটো অন কৰি গৈ থাকা, নলগাটো স্পীড কৰি দিম। অন কৰি গৈ থাকা,
যিহেতু এইখনত এটা ট্ৰেফিক ছিগনেল আছে, ট্ৰেফিক ছিগনেল মানে তেনেকুৱা ধৰণৰ ছিগনেল একো নাই, পুলিচো থাকে। গাড়ীবিলাক মানে যেনেকৈ ৰখোঁতে ৰখে তেনেকুৱা নহয়, গাড়ীবিলাক অহা যোৱা কৰি থাকে। আৰু সেইকাৰণে অকণ ভালকৈ যাব লাগে। এইটো জেগাত মানে আগে পিছেও বহুত এক্সিডেণ্ট হৈছে আৰু ভয়ো লাগে দিয়কচোন, ইফালে সিফালে মানুহ আহি থাকে। এইখনক আপোনাৰ ৰিডিলছ বুলি কয়, যিহেতু তামিলনাডু চেন্নাই ডিষ্ট্ৰিক্টৰ এটা সৰু চহৰ। ইয়াৰ ট্ৰেফিকটো আপোনাৰ হৈয়ে থাকে, যিহেতু ট্ৰেফিক এইটো আগফালে এটা ট্ৰেফিক পালোঁ, ইয়াতে 2 মিনিট 3 মিনিটৰ পিছে পিছে এটা ট্ৰেফিক লাগে। এতিয়া আমি ট্ৰেফিকত আবদ্ধ। লাহে লাহে ট্ৰেফিকটো খুলিবলৈ হৈছে। এতিয়া যিহেতু ট্ৰেফিকটো খুলিলে আমি দুয়োটাই তেনেকৈ লাহে লাহে আগবাঢ়িলোঁ। বৰষুণ দিব বুলি ভাবিছিলোঁ, বৰষুণ নিদিলে, যিয়ে কি নহওক ভালেই হ'ল। অকণমান এনেকুৱা বতৰত ভালো লাগে। বৰষুণ বতৰত বৰ কষ্ট এটা হয়, ৰেইনকোট পিন্ধিলেও পানী কোনবিলাক সময় গমেই নাপাওঁ। তো ৰ'দটো দিছে, ভালে লাগিছে, চলায়ো ভাল লাগিছে। তো মানুহবিলাকো ভাল ধৰণৰ চবেই যাব পাৰিছে। আৰু যিহেতু গাড়ী ঘোঁৰাবিলাকৰ বেছি অহা যোৱা হৈ আছে, সেইকাৰণে অকণ লিমিটত চলাব লাগিব, যাতে আগফালৰ বা পিছফালৰ মানুহৰ কাকো খুন্দা মৰা নাযায়। মই ভালকৈ চলালে নহ'ব, বেলেগেও ভালকৈ চলাব লাগিব। তো আশা কৰোঁ বেলেগেও ভালকৈ চলাওক, সিহঁতবোৰো ভালকৈ যাওক, ময়ো ভালকৈ যাওঁ। বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। অকণমান কষ্ট হোৱা নাই বাৰু, অকণ ভালকৈ যাব পাৰিছোঁ, নহ'লে এখন হাতে ধৰি পেলাই যাব লগা হৈছে। মই কেমেৰা মোবাইলটো ৰাখিবৰ কাৰণে হেলমেটত লগাবৰ কাৰণে ষ্টেণ্ড এডাল অৰ্ডাৰ কৰিছোঁ, যিহেতু আহি পোৱা নাই। আহি পালে আপোনালোকক আনবক্সিং কৰি পিনে দেখুৱাম বাৰু, তেতিয়া মোৰ সুবিধা হ'ব ভিডিঅ' কৰিবলৈ। যিহেতু এখন হাতে ধৰি পেলাই ভিডিঅ' কৰোঁতে অকণ কষ্ট হয়। আজি কেমেৰামেন এজন পালোঁ, তো সেইজনকে কেমেৰাটো ধৰিব দিছোঁ, মণি কুমাৰ, যিহেতু মোৰ সতীৰ্থ। ব'লক ভিডিঅ'টো তেনেকৈ চাই গৈ থাকক। আৰু এটা পালোহি ট্ৰেফিক, সেই ট্ৰেফিকটো চাওক, এতিয়া ৰেড লাইট জ্বলি আছে, হ'লেও মানুহে ফ'ল' কৰা নাই, যিহেতু ময়ো নকৰোঁ। এইটো ট্ৰেফিক পইণ্ট পাৰ নহওঁতেই গাড়ীখনৰ চকাটো একপাক ভালকৈ ঘূৰিব নাপাওঁতে আৰু এটা ফ্ৰণ্টত সেইটো ট্ৰেফিক পইণ্ট, সেই ট্ৰেফিক পইণ্টটো যিহেতু সেউজীয়া ছিগনেল দি আছে, আমাৰ গাড়ী ৰখাবলৈ একো প্ৰব্লেম নাই, যাব লাগে চিধা। তো সেইকাৰণে ইয়াত কোনো গাড়ী ঘোঁৰা নাই, আমি সোনকালে পাৰ হৈ যাওঁ। যিহেতু আমি অকণমান টাউনৰ এলেকাৰ ফালে গৈ আছোঁ, এতিয়া গাড়ী ঘোঁৰাৰ অহা যোৱাটো অকণ বেছি হ'ব। বাইপাছ ৰোড যদিও আমি য'ৰ পৰা আহিছিলোঁ সেইটো ইমান এটা টাউন নহয়, মানে চিটি এৰিয়া নহয়। এতিয়া আমি চিটি এৰিয়া ফালে গৈ আছোঁ, সেইকাৰণে অকণমান গাড়ী ঘোঁৰাটো অহা যোৱাটো বেছি হ'ব। তো ব'লক ভিডিঅ'টো চাই থাকিব, যাতে মাজতে এৰি নাযায়। সময়মতে মোৰ বাচন্তিখনো ভাল পিক আপ দিয়ে, কিন্তু কোনোবা সময়ত অকণমান ঠেহ লাগে। যি কি নহওক, দুখীয়া মানুহ, এনেকৈ চলাব লাগিব। এইটো পুলিচে দেখিলে একো নোকোৱা হৈছে, কি নাজানো। আমাৰ দেখোন ভয়ে লাগে, অকলে হেলমেট নলগালেও ভয় লাগে, পুলিচে ধৰি পিটন চিটন দিয়ে বুলি। মোৰ পুলিচলৈ কিন্তু একদম ভয়। ট্ৰেফিক এটা লাগি আছে আৰু তাতে ছিগনেল গ্ৰীণ হৈ আছে, যিহেতু এতিয়া ৰঙা হ'বলৈ লৈছিলে, পাৰ হৈ আহিলোঁ, ভালেই হ'ল। এনেকৈয়ে ৰাস্তাটোত নাই কমেও আপোনাৰ 17টামান ছিগনেল আছে, 17টামান ছিগনেল পাৰ কৰিহে আমাৰ যোনটো লক্ষ্য তাত পামগৈ। এইটো ৰাস্তা পাৰ কৰিয়ে আমি এটা চাৰ্কেল পাম, চাৰ্কেলটো ওপৰেদি আমি গৈ আকৌ
ৰাইট ছাইডে যাব লাগিব। চাইকেলটো চিধা নহয়, আমি চাৰ্কেলটো ওপৰেদি ৰাইট ছাইডে যাব লাগিব, যিহেতু আমি বেলেগ এটা এৰিয়ালৈ আমি সোমাম। এইখন চেন্নাইৰ এখন ডাঙৰ জেল, যিহেতু কেম্প বুলিও কয়, জেলো হয়। যিমান যত মানে চেন্নাই এৰিয়াত, তামিলনাডু এৰিয়াত কেইডিবিলাক যোনবিলাক মানুহ ৰখা হয়, চোৰ ডকাইতৰ পৰা ধৰি যোনবিলাক মানে ক্ৰিমিনেল ৰখা হয়, এইটো জেলতে ৰখা হয়। এইখনেই তামিলনাডুৰ জেল। যেনেকৈ আমাৰ অসমত বিশ্বনাথ চাৰিআলি আছে, চাৰিআলি চালান কাটে বুলি কয়, এনেকুৱা এখন জেল, ডাঙৰ জেল আৰু ভালকৈ সুৰক্ষা দিয়া হৈছে। বাকী বাহিৰা চবতে আপোনাৰ পুলিচ পাব, কাষতে এখন পুলিচ থানা আছে। যিমান থানা থাকিলেও এই মানে চেন্নাইত আপুনি চোৰ ডকাইত পাবই। মোৰ সেইটো কাৰণে অকণ বেয়া লাগে, যিহেতু ইয়াৰ মানুহখিনি অকণমান মানে, যিহেতু ৰেড ছিগনেল দিছে, আমি ৰখিব লাগিব, নহ'লে ৰখি দিয়ে পাৰ হৈ আছে ন মানুহবিলাক। চালান কোনে দিবই, ৰখি দে অকণ ৰখি দে, একো নাই। কাষেৰে লাহেকৈ পাৰ হৈ গুচি যাওঁ। পুলিচ এটা আছিলে, পেটুৱা আহি খাওঁতে গৈছে। আগতো পুলিচ গাড়ী এখন আছে। ভিডিঅ'ত দেখুৱাৰ দৰে মই যেনেকৈ ছিগনেল ভাঙি আহিছোঁ, তেনেকৈ আপোনালোকে যাতে ছিগনেল ভাঙি নাহে। আমাৰ অকণমান অসুবিধাৰ কাৰণে আমি ছিগনেল ভাঙিব লগা হ'ল, কাৰণ টাইম এটা দিয়া হৈছে, যিটো টাইমত আমি গৈ পিনে সেইটো ঠাই পাব লাগে। আৰু আমি চাই চিতিহে পাৰ হৈছোঁ, যিহেতু ট্ৰেফিক নাছিলে, সেইকাৰণে আমি পাৰ হৈ আহিলোঁ। আৰু যাতে আপোনালোকে ছিগনেল ভাঙিলোঁ বুলি আপোনালোকেও তেনেকৈ নকৰে, কেতিয়াবা হয়তো জৰিমনাও দিব লাগিব। তো এইবিলাকক ফ'ল' যাতে নকৰে। আৰু এতিয়া আমি এইটো চাৰ্কেলেদি উঠি যাম, ভিউজটো চাব ধুনীয়া, এনেকৈ ৰাউণ্ড হৈ ওপৰলৈ উঠি যাম। এইকণলৈ গ'লে মোৰ এনেকুৱা অনুভৱ হয় যেন মই কিবা ৰেচতহে গৈ আছোঁ, বাইক ৰেচত। মানে এনেকুৱা বেকা হৈ যায় ন বাইকখন, ভাল লাগে কিবা এটা। এনেকুৱা এটা চাৰ্কেল আমাৰ অসমত, আমাৰ গহপুৰত বনাই আছে, যিহেতু বৰ ধুনীয়া বুলি শুনিছোঁ। মই আজিলৈকে দেখা নাই, নিজৰ জন্মভূমিতে মই আজিলৈকে এইটো জেগাটো দেখি পোৱা নাই। মানুহৰ মুখত শুনিছোঁ বা কোনোবাই ভিডিঅ' উঠোৱা দেখিছোঁ, আজিলৈকে মই দেখা নাই। এইবাৰ গ'লে পাক্কা চাম আৰু ভাল লাগিব, তাতো ভিডিঅ' বনাম। যিহেতু আমাৰ অসমতো এনেকুৱা ভাল ভাল ঠাই হ'ব লাগে, হৈছে বুলি শুনিছোঁ। মনটো ভাল লাগিছে শুনি পেলাই হৈছে বুলি। এইবিলাক হৈছে ছাৰ্ভিচ ৰোড, যিহেতু আমাৰ অসমত এতিয়ালৈকে বনোৱা নাই। আশা কৰোঁ আমাৰ যোনটো এতিয়া অৰুণাচলৰ পৰা গহপুৰ হৈ যোনটো ৰাস্তা বনি আছে 4 লাইনৰ, সেইটোৱে মানে আপোনাৰ এনেকুৱাই হ'ব বুলি আশা কৰিছোঁ। আৰু যিহেতু এনেকুৱা ৰাস্তাত এক্সিডেণ্ট হোৱাটো অকণমান কম হ'লেও, মানে কম কিয়, বহল ৰাস্তাটো বহুত বহল, একেবাৰে 4-5খন গাড়ী পাৰ হৈ যাব পাৰে। আমাৰ তাত যেনেকৈ এতিয়া এখন গাড়ীহে যেনে তাত পাৰ হয়, তেনেকুৱা নহয়, একেবাৰে 4-5খন গাড়ী পাৰ হৈ যাব পাৰে। সেইকাৰণে এক্সিডেণ্টটো অকণ কম হয়। এয়া যাওক, বা কি হয় বাৰু মণি, কি হয় এইটো? তাকে মই আগত ভাবি আছিলোঁ চালা এৰোপ্লেনৰ পাখিটো নেকি। ওপৰত যে যোনটো চকৰি ঘূৰি থাকে ন, সেইটো হয়। মই তেনেকৈ ভাবিছিলোঁ, মানে ইমান ডাঙৰ কেনেকৈ লগাব সেইটো ভাবি মানে মাথাত পাৰ পোৱা নাছিলোঁ, কাৰণ মাথাটো ইমান হেভি নহয় ন। তো ভিউটো কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। ৰাস্তাটো যিহেতু বৰ ধুনীয়া, আৰু মানে ৰাতি আৰু ধুনীয়া লাগে। তো আপোনালোকৰ ভিউটো কেনেকুৱা লাগিছে অকণ জনাব কমেণ্টত।
আৰু এতিয়ালৈকে যোনসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। মিষ্টাৰ কাকতি নামৰ মোৰ ইউটিউব চেনেলটো আছে। এতিয়া ছাবস্ক্ৰাইবাৰ ইমান নাই, 31টামান হৈছে হ'বলা। আপোনালোকৰ অলপমান সহায় লাগে, যিহেতু মই অকণমান সাহস পাম। যিসকলে নতুন আহিছে বা যিসকলে এতিয়ালৈকে ভিডিঅ'বিলাক অকণমান চাই বন্ধ কৰি দিয়ে আৰু ছাবস্ক্ৰাইব নকৰে, সেইসকলক অনুৰোধ জনাই কৈছোঁ যাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো দবাই দিয়ে। ভিউটো চোৱা। এতিয়া যিটো মোবাইল চলাই আছোঁ সেইটো বৰ পুৰণি মোবাইল, যিহেতু কেমেৰা ইমান ভাল নহ'ব পাৰে, কিন্তু চিন্তাৰ একো কাৰণ নাই, যিহেতু মই মটৰৱালা G60 এটা ল'বলৈ গৈ আছোঁ। কম দাম, কিন্তু তাৰ বেটেৰী কোৱালিটি আৰু আপোনাৰ কেমেৰা কোৱালিটিটো ভাল বুলি দেখিছোঁ। তো সেইকাৰণে সেইটো মোবাইল ল'ম বুলি ভাবি আছোঁ। সেইটো মোবাইল ল'লে আশা কৰোঁ ভিডিঅ' কোৱালিটিবিলাক ভাল আহিব আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম। আমি আগতে এটা টোল গেট পাৰ হৈ আহিলোঁ আৰু এটা টোল গেট পাইছোঁহি, যিহেতু আৰু 1 কিলোমিটাৰ আগতে সেই টোল গেটটো আছে। এটা কথা ভালে হয় যে বাইকত টোল নাকাটে, গাড়ী হোৱাতে এতিয়ালৈকে কিমান টোল কাটিল হয় বা। সেইটো টোল গেট, যিহেতু টোল কাটিব, আমাৰ বাইক বুলি নাকাটে, অটো নাকাটে আৰু কিছুমান কাৰ নাকাটে, ফ'ৰবিলাক কিছুমান কাৰবিলাক নাকাটে, এইটো চাইডেই পাৰ হৈ যায়, এইফালে কিছুমান পাৰ হৈ যায়, নাকাটে। টোল গেটৰ এনেকুৱা কাষত এনেকুৱা গাড়ীবিলাক ৰৈ থকাটো মই পচন্দ নকৰোঁ, যিহেতু বৰ হেৰি নহয়, আপোনাৰ ছেফটি নহয়। কাৰণ ৰাতি এইবিলাক এৰিয়াত বহুত দীঘলকৈ লাইন পাতি থাকে, গাড়ী এইফালে পাৰ হৈ যাবলৈ এখন গাড়ী যেনে তেনে ক্ৰছ কৰিব পাৰে, এনেকুৱা জেগা থাকে। আগত মামা গৈ আছে। ভিউটো চাওক, ইমান ধুনীয়া, যিহেতু এনেকুৱা আছে ন, কি মজা চাওকচোন। কিবা এটা ভাল লাগে না। আগত যোনবিলাক হিন্দী ফিল্মৰ গান শ্বুটিং কৰিছিলে, এনেকুৱা ৰাস্তাবিলাকতে শ্বুটিং কৰিছিলে, যিহেতু আপোনাৰ ৰাস্তাত ৰখাই এটা ছাইডত ধুনীয়াকৈ খাৰা হৈ হিৰো হিৰইনবিলাকে যোনবিলাক নাচে, এনেকুৱা ৰাস্তাবিলাকতে নচা হয়। ক্লাইমেক্সৰ লগত আপোনাৰ ভিউটো বহুত ধুনীয়া শ্বুট হৈছে আৰু মজা লাগিছে, যিহেতু মানুহটো আগত গ'লে আমাৰ ভাল লাগিব আৰু ভাল লাগিব। কিমান ধুনীয়া এটা পৰিৱেশ, ৰাস্তাটো চালে মোৰ মনটো ভাল লাগি যায় আৰু। এইটো এটা ব্ৰিজ, যিহেতু চেন্নাইৰ ভিতৰত চবতকৈ দীঘল ব্ৰিজ এইটোৱে নেকি? চেন্নাইৰ ভিতৰত চবতকৈ দীঘল ব্ৰিজ এইটোৱে নেকি? চেন্নাইৰ ভিতৰত দীঘল ব্ৰিজ এইটোৱেই, যিটো আইনাপকমৰ ৰাস্তাত আছে। ব্ৰিজৰ ওপৰত আমি বৰ্তমান উঠিলোঁ। এতিয়া ব্ৰিজ এতিয়া মানে ষ্টাৰ্ট হ'ব। এয়া হ'লে ৰেড ছিগনেলৰ পৰা কাষৰ পৰা ষ্টাৰ্ট হ'ল, তলত এইটো ষ্টেচন, এইটো হেৰি আপোনাৰ ট্ৰেইন ষ্টেচন। তো এতিয়া আমি ষ্টাৰ্ট কৰিলোঁ, যিটো এতিয়া গৈ আছোঁ। ব্ৰিজ শেষেই হোৱা নাই। আমাৰ যেনেকৈ তাত বগী দলং বনোৱা হৈছে, তেনেকৈ চেন্নাইৰ ভিতৰত এইখন এখন দীঘল ব্ৰিজ, যিটো তলদি ৰাস্তা আছে, ওপৰদি ৰাস্তা আছে, এনেকুৱা তলে তলে এটা ৰাস্তা দীঘলে গৈছে, ওপৰে এটা দীঘলে গৈছে, যিটো বহুত দীঘল দলং, পকাৰ দলং। বলক গৈ থাকক। কিমান মিনিটত পাৰ কৰিছে এটা কম, ঠিক আছে।
ৰাস্তাবোৰৰ ভিউবিলাক কেনেকুৱা লাগিছে এবাৰ আপোনালোকে কমেণ্ট কৰি ক'লে অকণ ভাল পাম, যিহেতু আপোনালোকক কেনেকুৱা লাগিছে ভিউটো চাই, মানে পৰিৱেশটোৰ লগত ৰাস্তাটো কিমান ধুনীয়া খাপ খাইছে অকণ কমেণ্ট কৰি জনাব। এতিয়া ব্ৰিজখন শেষ হ'বলৈ লৈছে, শেষ হ'ল। টোটেল 5 মিনিটৰ ৰাস্তা, যিহেতু আমি 60 স্পীডত আহিছোঁ, বাইকত 60 স্পীডত আহোঁতে 5 মিনিট লাগিছে। তো আপোনালোকে চাওক ব্ৰিজটো কিমান ডাঙৰ। এতিয়া আমি যাব লাগিব লেফ্ট ছাইডে, যিহেতু গাড়ী ঘোঁৰাবিলাক আহি আছে সেইটো ৰাস্তাতে আমি এতিয়া যাম। লেফ্ট ছাইডে ইণ্ডিকেটাৰ দিওঁ আৰু যাম লেফ্ট ছাইডে গাড়ী ঘোঁৰাটোৰ। বাচন্তি কি হ'ল ষ্টাৰ্ট নহ'ল যে? বাচন্তি ষ্টাৰ্ট নহ'ল যে? আহি পালোহি, গাড়ীখন অকণ প্ৰব্লেম হৈছিলে, তো এতিয়া যেনে তেনে বনাই মেলি আহি পালোঁ। আৰু এই ভিডিঅ'টো আজিলৈ ইমানেই খতম, শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই এনেকৈ কৰি ছাবস্ক্ৰাইব কৰিব।